তেখেতসকলক 5,000 rupees 5,000 টকাকে ডাইৰেক্টলি তেখেতসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে। যিমানখিনি আমাৰ ওপৰত অপপ্ৰচাৰ BPF দলে চলাই আছে, এতিয়া আপোনালোকে প্ৰমাণ কৰক, ৰাইজে প্ৰমাণ কৰক যে সঁচা কোন আৰু মিছা কোন। আপোনালোকে প্ৰমাণ বিচাৰিছে, আপোনালোকে চেলেঞ্জ কৰিছে যে ককলাবাৰী সমষ্টিত হেনো এটাও কাম হোৱা নাই। তো এতিয়া আপোনালোকক এতিয়া আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে আপোনালোকে যোৱা 17 বছৰত যদি ইমান কাম কৰিছে, তো এতিয়াও ইমান কাম কৰিব লগা কিয় হৈ আছে? এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ মণ্টু বড়ো দেৱ ডাঙৰীয়াক ট্ৰেক্টৰ চিহ্নত বিপুল ভোটত আপোনালোকে যাতে জয়যুক্ত কৰিব পাৰে। আমাৰ যি বৰ্তমান BTC চৰকাৰ বা এলায়েন্স গভৰ্ণমেণ্ট আৰু লগতে আমাৰ ষ্টেটত যিটো এলায়েন্স চলি আছে, সেই চৰকাৰৰ বিহাফত আমি তিনিজন ইয়াত আপোনালোকৰ সন্মুখত বা আৰু আপোনালোকৰ জৰিয়তে দুই এষাৰ কথা গোটেই বিটিয়াৰবাসী ৰাইজক আৰু বিশেষকৈ ককলাবাৰী সমষ্টি সকলো ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ। আৰু বিশেষকৈ আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আপোনালোকে এটা সুযোগ দিছে আমাৰ এইখিনি যি বাৰ্তা বা মেছেজ আপোনালোকৰ জৰিয়তে যাতে আমি সকলো ৰাইজৰ তাত আমি যাতে সেইখন মেছেজ যাতে কনভে কৰিব পাৰোঁ। বিশেষকৈ আপোনালোকে জানে যে যোৱাকালি BPF দল হিচাপে তেখেতসকলৰ যিসকল MCLA আছে বা ex-MLA আছে, তেখেতসকলে ককলাবাৰীত আহি এটা প্ৰেছ মিট তেখেতসকলে অৰ্গেনাইজ কৰিছিলে। আৰু সেই প্ৰেছ মিটত তেখেতসকলে আমাৰ বিশেষকৈ UPPL দলক বা আমাৰ যিটো চৰকাৰ চলি আছে BTC লেভেলত, সেইখনক এটেক কৰি বা টাৰ্গেট কৰি বিভিন্ন ধৰণৰ এলিগেশ্যনছ আমাৰ ওপৰত বা আমাৰ কাৰণে আনিছে। তো সেইখিনি কথা আমি শুনি এইখিনি চিন্তা কৰা হ'ল যে ৰাইজে যাতে বিভ্ৰান্তি নহয়, ভুল ৰাস্তাত যাতে তেখেতসকলে পৰিচালিত নহয়, গোটেইখিনি যি তথ্য তেখেতসকলে দাঙি ধৰিছে, যিখিনি কথা তেখেতসকলে কৈছে, যিখিনি এলিগেশ্যনছ আনিছে বিশেষকৈ আমাৰ BTCৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ ওপৰত আৰু লগতে আমাৰ ডেপুটি চিফ গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াৰ ওপৰত, সেইখিনি লৈ আজি বিশেষ প্ৰেছ মিটখন ৰখা হৈছে যাতে ৰাইজৰ সন্মুখত আমিও যিটো সঁচা পিকচাৰ সেইটো আমি দাঙি ধৰিব বিচাৰিছোঁ। আমাৰ BTC চৰকাৰ গঠন হোৱাৰ পিছৰ পৰাই আমাৰ মেইন লক্ষ্যটোৱে হৈছে যে আমি ৰাইজৰ কাৰণে কাম কৰিব লাগে আৰু সঁচাকৈ দৰিদ্ৰ সীমাৰেখাৰ তলত যিবিলাক বসবাস কৰি আছে বা বিভিন্ন জনগোষ্ঠী জাতি জনগোষ্ঠীৰ মানুহ যিবিলাকে বহুত অনিশ্চয়তাত ভুগিব লগা হৈছিল বা থাকিব লগা হৈছিল, তেখেতসকল আমাৰ মেইন টাৰ্গেট আছিল যে আমি সকলোকেই লগত লৈ আমি আগবাঢ়িব লাগিব। যিমানসকল আগবাঢ়ি গ'ল ভাল কথা, কিন্তু যিবিলাক পিছ পৰি আছিল বা এতিয়াও পিছুৱাই আছে, তেখেতসকলক আমি একেলগত একে গতিৰে তেখেতসকলক প্ৰগতিৰ পথত উন্নতিৰ পথত আগুৱাই লৈ যাব লাগিব। আৰু সেই দৃঢ়তাৰে আমাৰ চৰকাৰখন চলি আছে আৰু আমাৰ চৰকাৰখন এইটোৱে চেষ্টা কৰি আছে যে যোৱা 17 বছৰত যিমানখিনি দুৰ্নীতি হ'ল, যিমানখিনি কেলেংকাৰী হ'ল, যিমানখিনি পাব্লিক মানি ৱেষ্টেজ হ'ল বা মিছইউজ হ'ল, সেইটো যাতে এইখন চৰকাৰত নহয় আৰু অহা যি চৰকাৰ আহিব এনেকুৱা ধুনীয়া ছিষ্টেম এটা কৰি যাব লাগে যাতে কোনেও দুৰ্নীতি নকৰে বা কৰাপশ্যন নকৰে। আৰু সেইটোৰ জৰিয়তে এই আমি যিটো ক'বলৈ গ'লে 17 মাহ যিটো এটা চৰকাৰ হৈ গ'ল এই আমাৰ BTC অঞ্চলত, 17 মাহ চৰকাৰৰ ভিতৰত চলোৱাত কালত অফিচ কালত মানে এইখিনি কথা আপোনালোকৰ জৰিয়তে স্পষ্ট কৰিব বিচাৰিছোঁ যে 17 মাহত আমি 17 মাহ একচুৱেলি চৰকাৰ চলাব পৰা নাই বা আমি অফিচখন মানে চলাব পৰা নাই। কিয় চলাব পৰা নাই? কাৰণ আপোনালোকে জানে যে আমাৰ বিভিন্ন সময়ত আমাৰ ওপৰত BPF ফালৰ পৰা বহুত ধৰণৰ এলিগেশ্যনছ আহিল, আমাৰ ওপৰত মানে PIL হৈছিল, কেছো হৈছিল। সেইকাৰণে প্ৰথমতে আমাক শ্ল' ডাউন কৰিছিলে, কামখিনি ভালকৈ আৰম্ভ কৰিব দিয়া নাছিলে। তাৰ পিছে আমি জানো যে আমাৰ এছেম্বলি ইলেকশ্যন আহি গৈছিল, মডেল কোড অফ কণ্ডাক্ট লাগি গৈছিল 26 ফেব্ৰুৱাৰী 2021 পৰা সন্ধিয়াৰ পৰা আমি জানো যে 2 মে'ত সেই আমাৰ ৰিজাল্টখিনি হ'ল। তো তেতিয়ালৈকে আমাৰ মডেল কোড অফ কণ্ডাক্ট চলিলে। তাৰ পিছে এক সপ্তাহৰ ভিতৰত আমি জানিলোঁ বা আমি সবেই জানো যে COVID-19ৰ কাৰণে মানে লকডাউন আৰম্ভ হৈ গ'ল। তো তেনেকুৱা পৰিৱেশত আমি মানে কাম কৰিবলৈ যিটো এটা ভাল পৰিৱেশ পাব লাগে BTC চৰকাৰ হিচাপে আমি পোৱা নাছিলোঁ। তাৰ পিছে আমি জানো যে আমাৰ দুটা সমষ্টিৰ যিহেতু MLA ক'ভিড আক্ৰান্ত, তেখেতসকলে এই পৃথিৱীৰ পৰা বিদায় ল'ব লগা হৈ গ'ল। সেইকাৰণে তামোলপুৰ আৰু গোসাইগাঁও সমষ্টি বিধানসভা সমষ্টিত তাতে আকৌ বাই ইলেকশ্যন হৈ গ'ল। তো তেনেকুৱা পৰিৱেশৰ মাজত আমি চালোঁ যে প্ৰায় 8-9 মাহমান আমি কাম কৰিবলৈ এটা পৰিৱেশ যিটো পাব লাগে সেইটো আমি পোৱা নাছিলোঁ। আৰু এই 17 মাহত মাত্ৰ মানে আমি 7-8 মাহে হয়তো ভালকৈ আমি কাম কৰিবলৈ এটা সুযোগ পাইছোঁ। তথাপিও
7-8 মাহ বুলি নকওঁ, যিটো সূত্ৰ বা আমি পাইছোঁ সেইখিনি টাইম যিটো পাইছোঁ সেইটোৰ ওপৰত ভিত্তি কৰি যিখিনি আমাৰ ফালৰ পৰা কাম কাজ আমি কৰিছোঁ সেইখিনি অকণমান তথ্য আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ। আৰু আপোনালোকৰ জৰিয়তে আমাৰ দেৰহাছাত মুছাহাৰী ডাঙৰীয়াই দেৰহাছাত বসুমতাৰী ডাঙৰীয়াই যিখিনি তেখেতে যোৱাকালি মন্তব্য দিছে নিজৰ MCLA সকলক লগত লৈ ex-MLA লগত লৈ সেইখিনিৰ যিখিনি পইণ্টছ তেখেতে দাঙি ধৰিছে সেইখিনি কেইটামান ক্লেৰিটি বা ক্লেৰিফিকেশ্যন আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ আৰু কেইটামান প্ৰশ্ন তেখেতসকলকো আমি কৰিব বিচাৰিছোঁ যে আপোনালোকে কৈছে যে তেখেতসকলে BPF দলে কৈছে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াই ডাঙৰ মানে কথা দিছে, ডাঙৰ সপোন দেখাইছে মানুহক বা প্ৰমিছ দিছে, কিন্তু সেই প্ৰমিছবিলাক সেই কথাবিলাক পূৰণ কৰিব পৰা নাই। আৰু তাৰ ভিতৰত তেখেতে কৈছে যে বিশেষকৈ ককলাবাৰী সমষ্টিক লৈ তেখেতে কৈছে যে এটাও যদি কাম যদি দেখাব পাৰে যে তেখেতসকলে কৰিছে তো সেইখিনি চেলেঞ্জ বা প্ৰত্যাহ্বান তেখেতে অপেনলি তেখেতে ৰাখিছে। আৰু তেখেতে মিথ্যাচাৰী বা মিথ্যা বুলি কৈছে, গণ্য কৰিছে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াক আৰু গোবিন্দ চন্দ্ৰ বসুমতাৰী ডাঙৰীয়াক যে তেখেতসকলে মানে যিখিনি কাম কৰিব লাগে ভুৱা তথ্য তেখেতসকলে আমাৰ এছেম্বলিত তেখেতসকলে দাঙি ধৰিছে। তো মই বা আমি আমাৰ টিম হিচাপে আমাৰ এলায়েন্স গভৰ্ণমেণ্ট হিচাপে আজি আপোনালোকৰ জৰিয়তে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত যোৱা 17 মাহত যিখিনি কাম হ'ল নিশ্চিতৰূপে বিভিন্ন সমষ্টিবাসী ৰাইজে সেইখিনি কথা নিজৰ অঞ্চলত কি কাম হৈছে কি কাম হোৱা নাই সেইখিনি তেখেতসকলে ক'ব বা জনাব বা আমিও দৰকাৰ পৰিলে জনাম তথ্য সহকাৰে। কিন্তু আজি বিশেষকৈ যিহেতু ককলাবাৰীক টাৰ্গেট কৰি তেখেতসকলে আহিছিলে আমি ককলাবাৰীক মানে ফ'কাছ কৰি কেইটামান কথা আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ যে তেখেতসকলে কৈছিলে যদি এটাও কাম যদি দেখাব পাৰে, এটাও কাম কৰিব পৰা নাই, বহুতখিনি কথা দিছে ইলেকশ্যনৰ সময়ত, সেইবিলাক কথা তেখেতে কৈছিলে যোৱাকালি। আৰু তেখেতে কৈছিলে যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া হেনো এতিয়া ককলাবাৰীত নাথাকে, ইয়াত ৰুম ভাড়া লৈছে আৰু ইয়াত ককলাবাৰীৰ পৰা নাযাওঁ আৰু আপোনালোকৰ লগতে থাকিম আৰু এতিয়া মানে তেখেত পলাই আছে, তেনেকুৱা ধৰণৰ কথা মন্তব্য তেখেতে দাঙি ধৰিছিলে। কিন্তু আমি ক'ব খোজোঁ যে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়া এতিয়া অকল ককলাবাৰী নহয়, গোটেই বিটিআৰৰ তেখেত মুৰব্বী এজন প্ৰধান। তেখেত আমাৰ এই সমষ্টিত আমাৰ BTCৰ ভিতৰত 40খন সমষ্টিত তেখেত এজন গাৰ্জেন। তেখেত প্ৰত্যেকটা সমষ্টিয়ে তেখেত এজন গাৰ্জেন, প্ৰত্যেকখন সমষ্টিক তেখেতে চাব লাগিব আৰু প্ৰত্যেকখন সমষ্টিত তেখেতক যাব লাগিব আৰু নেতৃত্ব দিব লাগিব। তেখেত কোনো বিশেষ এটা সমষ্টিলৈ তেখেত মানে ৰিজাৰ্ভ হৈ থাকিব তেনেকুৱা ধৰণৰ পজিশ্যনত তেখেত এতিয়া নাই। তেখেত সকলক লৈ বিটিআৰবাসী ৰাইজ হিচাপে সকলোকে সমানভাৱে চোৱা, সমানভাৱে কাম কৰা তেখেতৰ সেইটোৱে হৈছে নীতি আদৰ্শ আৰু এতিয়া দায়িত্ব যিটো পালন কৰিব লাগে পজিশ্যন হিচাপে। তো এতিয়া মই ক'ব বিচাৰিছোঁ যে ককলাবাৰী হিচাপে তেখেতে কি কাম কৰিছে, তেখেতৰ নেতৃত্বত কি কাম হৈছে কি কাম হোৱা নাই, সেই দুই এষাৰ কথা আপোনালোকৰ মাজত মই দাঙি ধৰিব বিচাৰিছোঁ। প্ৰথম কথা এইখিনিয়ে ক'ব বিচাৰিছোঁ যে বিশেষকৈ ৰাস্তাৰ কথা উঠিছিল যে আমাৰ বিটিআৰ চৰকাৰৰ টাইমত আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত হেনো খালি 5 কিলোমিটাৰ ৰাস্তা হৈছে। সেইটো কিবা এটা তেখেতসকলৰ হয়তো যিটো ইনফৰ্মেশ্যন বা ডেটা যিটো পাইছে বা দেখাই আছে ভুল হ'ব পাৰে, কাৰণ মানে প্ৰিণ্টিং হয়তো ভুল হ'ব পাৰে বা তথ্যটোৱে তেখেতসকলে বেলেগ তথ্য দেখাই আছে। কাৰণ ইয়াত যিটো কাম হৈছে আপোনালোকক স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কমচে কম আমাৰ গুডউইল প্ৰজেক্টৰ জৰিয়তে 700 কিলোমিটাৰ আমি ৰাস্তা বনাইছোঁ আমাৰ এইখন চৰকাৰ অহাৰ পিছত, 700 কিলোমিটাৰ। আৰু বাকী যিটো আমাৰ PWD আছে, আমাৰ ডিপাৰ্টমেণ্ট আছে, তাৰ জৰিয়তে মোটামুটি এৰাউণ্ড 300 কিলোমিটাৰ ৰাস্তা বনোৱা হৈছে। তো অলমষ্ট টোটাল 1000 কিলোমিটাৰ ৰাস্তা এই 17 মাহৰ ভিতৰত ক'বলৈ গ'লে, একচুৱেলিতো 8-9 মাহে আমি চান্স পাইছোঁ, এই 17 মাহৰ ভিতৰত বনোৱা হৈছে। তো এইখিনিয়ে আপোনালোকৰ জৰিয়তে আমি স্পষ্ট কৰি দিব বিচাৰিছোঁ। তাৰ ভিতৰত আমাৰ ককলাবাৰী সমষ্টিৰ ভিতৰত আমাৰ মুঠতে 26খন ৰাস্তা হৈছে অকল ককলাবাৰী সমষ্টিত, 26খন ৰাস্তা অকল ককলাবাৰী সমষ্টিত হৈছে। সেইটো আপোনালোকৰ জৰিয়তে আমি ৰাইজৰ সন্মুখত দাঙি ধৰিব বিচাৰিছোঁ। তেখেতসকলে যিটো দাবী কৰিছে যে ইয়াত একো কাম হোৱা নাই, এতিয়া আমি স্পষ্টকৈ আপোনালোকে ভেৰিফাই কৰিব পাৰে, আমি মানুহক লৈ যাব পাৰিম 26খন ৰাস্তা ইয়াত হৈছে। আৰু ইয়াত 23খন অংগনৱাড়ী চেণ্টাৰ আৰু তাৰ ভিতৰত 5খন মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে। অংগনৱাড়ী চেণ্টাৰ 23খন আৰু তাৰ ভিতৰত 5খনটো আমাৰ মডেল অংগনৱাড়ী চেণ্টাৰ বনোৱা হৈছে। তাৰপিছত ইয়াত আছে যে টোটাল 8 ইৰোশ্যন প্ৰটেকশ্যন স্কিম, মানে আমাৰ বান্ধ না যিটো মানে গৰাখহনীয়া, সেইটোৰ 8খন প্ৰজেক্ট ইয়াত কাম কৰা হৈ আছে। সেইটো আপোনালোকৰ জৰিয়তে আমি জনাব খোজোঁ। তাৰপিছত ইয়াত আমাৰ কলেজ অফ এগ্ৰ' ফৰেষ্ট্ৰি এণ্ড বায়'ডাইভাৰ্চিটিৰ ফাউণ্ডেশ্যন সেইটো অলৰেডি কৰা হৈছে।
সেইটো কাম অলৰেডি আৰম্ভ হৈছে তাৰপিছত ইয়াত আছে যে আমাৰ 8খন কম্পোজিট স্কুল ইয়াত বনোৱা হৈছে ককলাবাৰীৰ ভিতৰত তাৰ ভিতৰত যিবিলাক হয়তো ক্লাছ 10 লৈকে আছিল এতিয়া আপগ্ৰেডেশ্যন হৈ ক্লাছ 12 লৈকে যাব তো সেই তেনেকুৱা ধৰণৰ মানে কাম অলৰেডি কৰা হৈছে ইয়াত আমাৰ ককলাবাৰীৰ ভিতৰত সায়েন্স ষ্ট্ৰীম কোনো কলেজত কোনো ইনষ্টিটিউচনত নাছিলে সায়েন্স ষ্ট্ৰীম পঢ়াৰ কাৰণে আমাক বহুতে আমাৰ বেলেগ বেলেগ জায়গাত যাব লগা হৈছিল পাঠশালা বৰপেটা বা তেনেকুৱা বেলেগ জায়গাত যাব লগা হৈ আছিল কিন্তু এতিয়া এখন চৰকাৰ আহাৰ পিছত আমাৰ এতিয়া বিবি কিষাণ কলেজ যেটো জালাহ তাতে এটা সায়েন্স ষ্ট্ৰীম ইন্ট্ৰোডিউস কৰি দিয়া হৈছে আৰু তাৰ লগে লগে মানে এটা স্মাৰ্ট ক্লাছৰুম বনোৱা হৈছে তাৰ পিছত আপোনাৰ যেটো কেসি কলেজ আছে হেতু মানে এডিশনাল ক্লাছৰুমৰ কাৰণে আৰু বিশেষ খোৱা পানী মানে যেটো ওয়াটাৰ এণ্ড স্যানিটেশন এণ্ড হাইজিন যেটো ফেসিলিটি কয় ওয়াশ বুলি কয় সেই ফেসিলিটিৰ কাৰণে এটা স্কিম বা প্ৰজেক্ট ধৰা হৈছে যাৰ জৰিয়তে বিশুদ্ধ খোৱা পানী কলেজৰ ল'ৰা ছোৱালীবিলাকে পাব আৰু যেটো এডিশনাল ক্লাছৰুম যেটো অসুবিধা হৈ আছিল কম হৈ আছিল সেইখিনি সাগে 1 crore rupees এটা এমাউন্ট দিয়া হৈছে আমাৰ বিচিসি ফালৰ পৰা আমাৰ উৰ্খা গৌৰা ব্ৰহ্ম ডাঙৰীয়া ফালৰ পৰা আকৌ 15 লাখ টকা আৰ্ট ফিলিঙৰ কাৰণে দিয়া হৈছে তো এইবিলাক কাম তেখেতসকলে আমাৰ চৰকাৰ ফালৰ পৰা কৰা হৈছে আৰু লগতে আমি চাইছো যে যোৱা চৰকাৰৰ বেলিত যেটো সাপ্লাই তেখেতসকলে বিশেষকৈ কম্বল হুতা কম্বল আৰু মানে আমব্ৰেলা মানে হেতুৰ যেটো চলি আছিল আৰু ৰাইজক তেখেতসকলে বিতৰণ কৰি আছিল আৰু হেতুত কোনো কোৱালিটি নাছিল হেতুৰ জৰিয়তে কোনো তেনেকুৱা বেনিফিট হোৱা নাছিল এতিয়া আমাৰ চৰকাৰ কোনে ভাবিছে যে আমি কনস্ট্ৰাকটিভলি যিখিনি ফান্ড আহিছে ৰাইজৰ কাৰণে কনস্ট্ৰাকটিভলি আমি ব্যৱহাৰ কৰিব লাগে যাতে হসাকেই আমাৰ ৰাইজে লাভান্বিত যাতে হ'ব পাৰে আৰু সেই কাৰণে কি কৰিছে যে এইবাৰ আমি কেইটামান স্কিম আমাৰ চৰকাৰ ফালৰ পৰা মানে ইন্ট্ৰোডিউস কৰা হৈছে যেনেকুৱা এটা হৈছে জ্ঞান সুৰাং বিথাংকি এটা স্কিম দিয়া হৈছে মানে আমাৰ যিমান দুখীয়া ল'ৰা ছোৱালীবিলাক আছে দুখীয়া ঘৰৰ ল'ৰা ছোৱালীবিলাক আছে তেখেতসকলে হয়তো পঢ়া শুনাৰ কাৰণে কিবা কাৰণত অসুবিধা পাই আছে হয়তো গাড়ী ভাড়াৰ অসুবিধা পাই আছে হয়তো তেখেতসকলৰ ড্ৰেছ পাতিৰ কাৰণে অসুবিধা পাই আছে হয়তো কিবা এটা কিতাপ কিনাৰ কাৰণে বা নোটবুক কিনাৰ কাৰণে অসুবিধা পাই আছে তো তেখেতসকলে যাতে ডাইৰেক্ট বেনিফিটেড হয় সহায় হয় ভাল প্ৰত্যেকখন সমষ্টিৰ পৰা তেখেতসকলক আইডেন্টিফাই কৰি কমসে কম 200 জনকে তেনেকুৱা এটা টাৰ্গেট লোৱা হৈছিল আৰু সেই হিচাপে আমাৰ ককলাবালি সাগে 57 আমাৰ ক্যান্ডিডেটস বা ষ্টুডেন্টস তেখেতসকলে বেনিফিটেড হৈছে আৰু তাৰ লগতে তেখেতসকলক 5000 rupees 5000 টকাকে ডাইৰেক্টলি তেখেতসকলৰ একাউণ্টত ট্ৰান্সফাৰ কৰা হৈছে তাৰ লগত আমাৰ এইখন চৰকাৰৰ জৰিয়তে এটা অনসাই বিথাংকি এটা স্কিম হেতু ইন্ট্ৰোডিউস কৰা হৈছিল আৰু হেতু মানে কাৰ কাৰণে যিবিলাক দৰিদ্ৰ পৰিয়ালৰ মানে মানুহ বা পৰিয়াল যিবিলাক দৰিদ্ৰ পৰিয়াল যিবিলাকে বজাৰ হাতত যেনে তেনে কিবা এটা ফল মূল বিক্ৰী কৰি বা আমাৰ সবজি বিক্ৰী কৰি বা মাছ বিক্ৰী কৰি বা কিবা এটা সৰু মুৰা দোকান তেনেকুৱা খুলি তেখেতসকলে নিজৰ জীৱিকাটো নিজৰ লাইভলিহুডৰ কাৰণে আৰ্নিঙৰ কাৰণে তেখেতসকলে মানে চেষ্টা চলাই আছে বহুত কষ্টত তেখেতসকলে পৰিয়ালখন চলাই আছে তেনেকুৱা পৰিয়ালবিলাকক আমি প্ৰত্যেকখন গোটেই বিটিআৰত প্ৰত্যেকখন সমষ্টিৰ পৰা মানে আইডেন্টিফাই কৰা হৈছিল লিষ্ট ডাউন কৰা হৈছিল আৰু তাৰ জৰিয়তেও আমাৰ ককলাবাৰীত 157 টোটাল তেনেকুৱা পুৱাৰ ফ্যামিলিজ মানে দুখীয়া পৰিয়ালবিলাকে লাভান্বিত হৈছে তেখেতসকলক 5000 rupeesকে 5000 টকাকে দিয়া হৈছে যাতে তেখেতসকলে হেতুৰ জৰিয়তে নিজৰ যেটো বিজনেস যাতে অকমান বঢ়াব পাৰে এনহেন্স কৰিব পাৰে আৰু তেখেতসকলৰ ইনকাম লেভেলটো যাতে অলপ বাঢ়ি যায় তো তেনেকুৱা ধৰণৰ মানে আমাৰ বিভিন্ন ধৰণৰ সহায় সহযোগিতা আমাৰ চৰকাৰ ফালৰ পৰা আগবঢ়োৱা হৈছিল তাৰ পিছত আছে যে কমসে কম 150টা দুখীয়া পৰিয়ালে ফাইনান্সিয়াল এসিস্টেন্স পাইছে সিএম ৰিলিফ ফাণ্ডৰ জৰিয়তে তাতে 8000 পৰা মানে 15000 টকাৰ এটা ফাইনান্সিয়াল এসিস্টেন্স কমসে কম 150টা দুখীয়া পৰিয়ালে তেখেতসকলে পাইছে আৰু এটা ট্ৰাইবেল ৰেষ্ট হাউস এটা সেংশন কৰা হৈছে এইটো কেশৱ নগৰ সিমলাত তো তেনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কাজ আমাৰ চৰকাৰৰ জৰিয়তে যেটো মেইন কাম কাজ আমাৰ চৰকাৰৰ জৰিয়তে যেটো আমাৰ ককলাবাৰী সমষ্টিৰ কাৰণে আমি কৰিছো বা কৰা হৈ আছে এইবিলাক আপোনালোকৰ সন্মুখত দাঙি ধৰিলো এতিয়া কেইটামান ইয়াত অলৰেডি প্ৰিন্ট আউট কৰা আছে সেইখিনি তথ্য আপোনালোকক দিয়া হ'ব যে আমাৰ কিমান কাম কমপ্লিট হৈছে ককলাবাৰীত কিমান অনগোয়িং আছে সেইখিনি গোটেইখিনি আৰু ডিপাৰ্টমেন্ট ওয়াইজ কোন ডিপাৰ্টমেন্টৰ ক'ত কি কাম হৈ আছে কিমান ফান্ড কমপ্লিট হৈছে ওয়াৰ্ক ষ্টেটাসটো কি সেইখিনি গোটেইখিনি তথ্য আপোনালোকক
এইখনৰ জৰিয়তে আপোনালোকৰ সন্মুখত আমি দাঙি ধৰিব বিচাৰিছোঁ কেইটামান তথ্য তথাপিও আপোনালোকৰ সন্মুখত পাৰিলে আমি গাই দিবলৈ যত্ন কৰিম। তো ইয়াত আছে যে আমাৰ বিভিন্ন ধৰণৰ মানে স্কিম আৰু প্ৰজেক্ট বিভিন্ন আমাৰ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত ইয়াত আমাৰ পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা যি কৰা হৈছে কাম সেইখিনি কাম ইয়াত লিষ্ট কৰা আছে অলৰেডি। আমাৰ এটা কমপ্লিট হৈছে, এটা হ'ল কনষ্ট্ৰাকশ্যন অফ ৱাটাৰ প্ৰভিজন এট কোকলাবাৰী চাপাগুৰি কলেজ আণ্ডাৰ প্ৰগ্ৰাম SOPD। তো এইখন পাব্লিক হেল্থ ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্ট ফালৰ পৰা এইখিনি কৰা হ'ল। আমাৰ ভেটেনেৰি ডিপাৰ্টমেণ্ট ফালৰ পৰা কোকলাবাৰী সমষ্টিত যিটো ৰাবাংগুৰি চাব চেণ্টাৰ সেইখনত মানে ৰিপেয়াৰিং যিটো কৰিব লাগিছিল সেইটো কমপ্লিট কৰা হ'ল। আমাৰ যিটো হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ যিটো বাউণ্ডেৰী ৱাল আৰু আৰ্থ ফিলিং স্বৰ্ণা মিনি PHC সেইটোত কৰা হৈছে। তেনেকুৱা ধৰণে আমাৰ PNRD যিটো পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা যিখিনি কাম কৰা হ'ল সেইটো মোটামুটি ইয়াত দেখা গৈছে যে আমাৰ 3খন কাম অলৰেডি ইয়াত হৈছে, যিটো ডাঙৰ ডাঙৰ মেজৰ কামসকল। ইয়াত আমাৰ ফিচাৰী ডিপাৰ্টমেণ্ট ফালৰ পৰা কৰা হৈছে, ইয়াত কমচে কম 2টা স্কিম কমপ্লিটেড হৈ গৈছে। ইয়াত আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট ফালৰ পৰা কমচে কম 2টা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে। ইয়াত আমাৰ চেৰিকালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা 2টা স্কিম ইয়াত ডিটেইলছ দিয়া আছে, কৰা হৈ গৈছে। ইয়াত কালচাৰ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ এটা কাম ইয়াত এটা স্কিম অলৰেডি কমপ্লিট কৰা হৈছে। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা আমাৰ ইয়াত 4খন কমপ্লিট কৰা হৈছে বুলি কৈছে, বাকী অনগোয়িং চলি আছে। আৰু আমাৰ হেণ্ডলুম এণ্ড টেক্সটাইল ফালৰ পৰা ইয়াত এটা অনগোয়িং স্কিম চলি আছে। WPT ডিপাৰ্টমেণ্টৰ পৰা ইয়াত এটা কমপ্লিট হৈ গৈছে, এটা অনগোয়িং স্কিম চলি আছে। ডেইৰী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট তাৰ পৰা এটা স্কিম অলৰেডি কমপ্লিট হৈ গৈছে, বা এটা ছেল্ফ হেল্প গ্ৰুপক তেখেতসকলক অলৰেডি সেই বেনিফিটখিনি দিয়া হৈছে। আৰু আমাৰ গুডউইল প্ৰজেক্টৰ আণ্ডাৰত যিখিনি কাম হৈছে ইয়াত গোটেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব। আমাৰ 15 ফাইনেন্সৰ আণ্ডাৰতো বহুতখিনি কাম আমাৰ কোকলাবাৰীত হৈছে। মোটামুটি 42টা মানে কাম আমাৰ কমপ্লিট আণ্ডাৰ 15 ফাইনেন্স এইখন চৰকাৰ অহাৰ পিছত 42খন কাম অলৰেডি মানে স্কিম কমপ্লিটেড বুলি ইয়াত ৱৰ্ক ষ্টেটাছ দিয়া আছে। সেইখিনি তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰা হ'ব বা দিয়া হ'ব। আৰু আমাৰ MCLA ফাণ্ড যিটো মানে আমাৰ চিফ ছাৰৰ নামত যিটো তেখেত ইয়াত কনষ্টিটুৱেঞ্চিৰ তেখেত এজন প্ৰতিনিধি আছিলে, এই MCLA ফাণ্ড হিচাপে অলমষ্ট 12খন কাম কমপ্লিট কৰা হৈ গৈছে। আৰু ইয়াত PWD ৰোডছ সেইটোৰ পৰা মোটামুটি 5খন ৰোড অলৰেডি কমপ্লিট কৰা হৈছে। তো এইবিলাক তথ্য আপোনালোকৰ সন্মুখত আমি দিম, আপোনালোকক গোটেইকেইজনক দিম, যাতে এই তথ্য সহকাৰে আমি আপোনালোকৰ জৰিয়তে আমি ৰাইজক আমি অৱগত কৰাব বিচাৰিছোঁ। আৰু লগতে আমাৰ কেইটামান স্কিম অলৰেডি ইনগ্ৰেশ্যন হৈ গ'ল। ফাউণ্ডেশ্যন ষ্ট'ন বা লাই খুঁটা অলৰেডি গঢ়া হ'ল, ফাউণ্ডেশ্যন ষ্ট'ন অলৰেডি লেগ ডাউন কৰা হ'ল। মই সেইকেইটা অকণমান গাই দিব বিচাৰিছোঁ। এটাটো হ'ল কনষ্ট্ৰাকশ্যন অফ ICBP ৰোড ফ্ৰম নাম্বাৰ 1 পশ্চিম ৰেহাবাৰী খনিন বড়ো হাউচ, এইটো চিলবাৰী BCDCৰ আণ্ডাৰত। আমাৰ আৰু এটা ICBP ৰোড আছে চাৰনা লক্ষী মন্দিৰ টু শাস্তাৰ ভিলেজ, সেইটো চিলবাৰী BCDC আণ্ডাৰত। আৰু এখন ICBP ৰোড আছে বৰগাঁও তিনালি ৰোড টু কুচৰাতাৰী ৰোড ভায়া নাম্বাৰ 2 মাজৰাবাৰী ভিলেজ, এইটো আপোনাৰ বৰগাঁও ৰূপহী BCDCৰ আণ্ডাৰত। আৰু এখন ICBP ৰোড উদ্বোধন কৰা হ'ল, সেইটো হৈছে তাৰাবাৰী অৰ্জুন দাস হাউচ টু বাদশা কাদাল অৰবিন্দ দাস হাউচ, সেইটো হ'ল তৰাবাৰীত জলাগাঁও BCDCৰ আণ্ডাৰত। আৰু এখন ICBP ৰোড উইথ 3 ন'জ কালভাৰ্ট ফ্ৰম খাচুমাৰী তিনিআলি টু বিলপাৰ তিনিআলি ভায়া জামগুৰি ডুবাগাঁও ভিলেজ, সেইটো হৈছে আপোনাৰ গোলাগাঁও BCDCৰ আণ্ডাৰত। আৰু এখন ICBP ৰোড ফ্ৰম নেশ্যনেল হাইৱে 127A টু হাৰাংপাৰা স্লুইচ গেট থ্ৰু ইষ্ট খামাৰদৈছে, এইটো আপোনাৰ খামাৰদৈছে BCDCৰ আণ্ডাৰত। ICBP ৰোড আৰু এখন ফ্ৰম তৰুণ সংঘ টু দিহিৰা ভিলেজ ভায়া নিউ দাইলাজান, এইটো খামাৰদৈছে BCDCৰ আণ্ডাৰত। আৰু এটা কনষ্ট্ৰাকশ্যন অফ কালচাৰেল কমপ্লেক্স এট অসম সাহিত্য সভা এট জলাঘাট, এইটো আমাৰ জালাহ BCDCৰ আণ্ডাৰত। আৰু কনষ্ট্ৰাকশ্যন অফ ড্ৰেইন এট জালাহ গধূলি বজাৰ জালাহ BCDCৰ আণ্ডাৰত। এইকেইটা আমাৰ PWD ডিপাৰ্টমেণ্ট, মেইনলি যিটো ডিপাৰ্টমেণ্ট আমাৰ চিফ ছাৰে চাই আছে। তো বহুতখিনি কাম অলৰেডি চিফ ছাৰে নিজৰ ডিপাৰ্টমেণ্ট আমাৰ কোকলাবাৰী সমষ্টিবাসী ৰাইজৰ কাৰণে তেখেত আগতো দিছে। আকৌ এইটো আমি চাবলৈ পালোঁ যে যথেষ্টখিনি কাম অলৰেডি ইনগ্ৰেট হৈ গ'ল। ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ পৰা এতিয়া ইনগ্ৰেট কৰা হৈছে। আকৌ যিবিলাক গাই দিছোঁ তাৰ বাহিৰে
যে পৰ্কুপাইন নিয়াৰ ফুংবিলি এম ই স্কুল আংলি ছিংগা ৰিভাৰ এইটো আপোনাৰ অলৰেডি ইনগ্ৰেট কৰা হৈ গ'ল, কাম আৰম্ভ হ'ব। কনষ্ট্ৰাকশ্যন অফ পৰ্কুপাইন নিয়াৰ হাৰিকান্তা বসুমতাৰী পেডিফিল্ড এট আৰকাৰা ভিলেজ অন কালদিয়া ৰিভাৰ সেইখিনিও ইনগ্ৰেট কৰা হ'ল। আৰু তৃতীয়তে কনষ্ট্ৰাকশ্যন অফ পৰ্কুপাইন অন দিগজিৰি ৰিভাৰ এট চামুহাথাই টু ৰূপহী BCDCৰ আণ্ডাৰত। এইকেইটা আমাৰ ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ যিটো আগত কৈছোঁ তাৰ বাহিৰে আকৌ এইকেইটা মানে আমাৰ স্কিম প্ৰজেক্ট ইমপ্লিমেণ্ট কৰা হ'ব। মডেল অংগনৱাড়ী চেণ্টাৰ হিচাপত 5খন যিটো গাই দিছিলোঁ, মই সেই মডেল অংগনৱাড়ী চেণ্টাৰৰ নামকেইটা গাই দিছোঁ আৰু স্কিমৰ নামটো গাই দিছোঁ। 168 নং চৌধুৰীপাৰা অংগনৱাড়ী চেণ্টাৰ, তাতে আমাৰ মডেল অংগনৱাড়ী চেণ্টাৰ হ'ব। নেক্সট 45 নং আৰকাৰা অংগনৱাড়ী চেণ্টাৰ, থাৰ্ড 44 নং ভুলকামুৰি অংগনৱাড়ী চেণ্টাৰ, ফ'ৰ্থ 146 নং বাগৰিগুৰি অংগনৱাড়ী চেণ্টাৰ, ফিফথ 63 নং নাম্বাৰ 1 নং খমৰদৈছা অংগনৱাড়ী চেণ্টাৰ। এই 5খন অংগনৱাড়ী চেণ্টাৰটো মডেল অংগনৱাড়ী চেণ্টাৰ হিচাপত আমি আমাৰ কোকলাবাৰী সমষ্টি হিচাপত আমি পাম। আৰু নিশ্চিতৰূপে গোটেইখিনি যিখিনি স্কিম আপোনালোকৰ সন্মুখত বা আপোনালোকৰ জৰিয়তে আমি গাই দিছোঁ, মই ভাবোঁ যে সঁচাকৈ কোকলাবাৰী সমষ্টিৰ বাকী ৰাইজ হিচাপে সকলোৱে মই ভাবোঁ যে এটা আশীৰ্বাদিত মানে এটা ভাল এটা সমষ্টি হিচাপত গঢ়ি তুলিবলৈ চিফ ছাৰে যিটো পদক্ষেপ গ্ৰহণ কৰিছে, চিফ ছাৰে যিটো গুৰুত্ব বা ইম্পৰ্টেঞ্চ দিছে, আমাৰ এইকেইটা যিটো স্কিমকেইটা আপোনালোকৰ সন্মুখত আমি গাই দিলোঁ, সেইটোৱে প্ৰমাণ কৰিছে যে চিফ ছাৰৰ যিটো আন্তৰিকতা, যিটো সঁচাকৈ তেখেতে যে ইয়াৰ পৰা জিকি গৈছে এটা প্ৰতিনিধি হিচাপে, আৰু ইয়াৰ পৰা যে সমষ্টিবাসী ৰাইজে তেখেতক এটা বিশ্বাসত লৈ তেখেতক জিকুৱাই আমি তেখেতক চিফ হিচাপত আজি বা প্ৰধান হিচাপত বিটিআৰ প্ৰধান হিচাপত যে পাইছোঁ, নিজৰ যিটো দায়িত্ব সমষ্টিবাসী ৰাইজৰ কাৰণে পালন কৰিব লাগে, এইবিলাকে প্ৰমাণ যে তেখেতে পালন কৰি আছে বুলি। ইমান শ্বৰ্ট টাইমত যদি ইমান কাম হৈছে, অহা দিনবোৰত যদি তেখেত কণ্টিনিউ কৰে, তেখেতৰ নেতৃত্বত এখন চৰকাৰ কণ্টিনিউ কৰে, কিমান আৰু কাম হ'ব সেইটো আপোনালোকেই কওক, আপোনালোকেই চাওক, আপোনালোকে জানক। তো এতিয়া কথাটো হৈছে সেইটোৱে আমাৰ ফালৰ পৰা যে যিমানখিনি এলিগেশ্যনছ, যিমানখিনি আমাৰ ওপৰত অপপ্ৰচাৰ BPF দলে চলাই আছে, এতিয়া আপোনালোকে প্ৰমাণ কৰক, ৰাইজে প্ৰমাণ কৰক যে সঁচা কোন আৰু মিছা কোন। আমি যদি মিছা, আমি যদি একো কাম কৰা নাই এখন সমষ্টিত, তে এইটো ক'ৰ পৰা ওলালে, এইবিলাক তথ্য আমি ক'ৰ পৰা দাঙি ধৰিছোঁ। আৰু আমিতো চেলেঞ্জ বা প্ৰত্যাহ্বান জনাইছোঁ, আহক আমি দেখাম কিমান কমপ্লিট হৈছে, কিমান অনগয়িং হৈ আছে, কিমান ফাউণ্ডেশ্যন আৰু ষ্টেম লৈ কৰা হৈছে, গোটেইখিনি আপোনালোকক লৈ যাম। আপোনালোকক আমি আহ্বান জনাইছোঁ, আমাৰ BPF দলৰ সকলো নেতৃবৰ্গক, আহক আপোনালোকক লৈ যাম ছাইটবিলাকত, আপোনালোকে নিজে চাওক। আপোনালোকে প্ৰমাণ বিচাৰিছে, আপোনালোকে চেলেঞ্জ কৰিছে যে কোকলাবাৰী সমষ্টিত হেনো এটাও কাম হোৱা নাই। তো এতিয়া আপোনালোকক এতিয়া আমি কুৱেশ্যন কৰিব বিচাৰিছোঁ যে আপোনালোকে যোৱা 17 বছৰত যদি ইমান কাম কৰিছে, তো এতিয়াও ইমান কাম কৰিব লগা কিয় হৈ আছে? এতিয়াও কিয় আমি যেতিয়া গাঁৱে ভূঞে সোমাওঁ বহুতখিনি সমস্যা আমি কিয় দেখা পাই আছোঁ? ইমান বছৰতো আপোনালোকে ৰাজত্ব কৰিছে, অকলশৰীয়া ৰাজত্ব কৰিছে, কোনো পাৰ্টিক বিশেষ গুৰুত্ব নিদি কিনি, বেলেগ পাৰ্টিৰ কোনো MCLA কোনো গুৰুত্ব নিদি কিনি BPF হিচাপত আপোনালোকে ইমান ধুনীয়াকৈ আপোনালোকে এটা সুযোগ পাইছে আমাৰ BTRবাসী বা BTCবাসী ৰাইজক সেৱা আগবঢ়াবলৈ। তেনেহ'লে আপোনালোকৰ ফল বা আউটকাম বা ৰিজাল্টটো কি? আমিতো গাঁৱে ভূঞে গৈ আছোঁ, এতিয়াও খোৱা পানীৰ অভাৱ আছে, এতিয়াও বহুতখিনি এতিয়াও মানে ৰাস্তা ঘাটৰ প্ৰব্লেম আছে, এতিয়াও বহুতখিনি স্কুল তেনেকুৱা বেয়া অৱস্থাত আছে। আপোনালোকে স্কুলৰ বিষয়ে কৈছে যে এতিয়াও হেজাৰ হেজাৰ মানুহ মানে এতিয়া চাকৰি পোৱা নাই। আমাৰ চৰকাৰে BTR বৰ্তমান প্ৰমোদ বড়ো চৰকাৰে বোলে এতিয়া চাকৰি দিব পৰা নাই। এতিয়া কথাটো হৈছে এই কি 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে? এই 17 মাহত কি হেজাৰ হেজাৰ পোষ্ট খালী হৈছে? ইমান দিন কি স্কুলত ছিংগল টিচাৰ নাছিলে, আপোনালোকে ছিংগল টিচাৰৰ কথা কৈ আছিলে। তো আপোনালোকৰ সময়ত আপোনালোকে কি কৰিলে? ইমান দিনৰ পৰা এইটোতো 17 মাহত যে ইমানখিনি ভেকেঞ্চি হৈ গ'ল এইটোতো কথা নহয়। তো সেই সময়ত আপোনালোকে কিয় ফিল আপ চৰকাৰত আছিলে? সেইখিনি কুৱেশ্যন আমি আপোনালোকক কৰিব বিচাৰিছোঁ। আৰু এতিয়া যিটো বোজা আপোনালোকে 3000 কোটি টকাৰ বোজা যিটো আমাৰ চৰকাৰৰ ওপৰত, আমাৰ UPPL BJP GSP চৰকাৰৰ ওপৰত যিটো আপোনালোকে বোজা এটা দি গৈছে, সেইটোৰ দায়িত্ব কোনে ল'ব? আপোনালোকেতো সেইটো পইচা তেখেত কণ্ট্ৰেক্টৰবিলাকক নিদিয়ে। আপোনালোকে কৈ আছে যে বহুতখিনি কণ্ট্ৰেক্টৰক তেখেতসকলে মানা কৰিছে, কাম কৰিবলৈ দিয়া নাই। আৰে আপোনালোকে ফাণ্ড নাথাকি আপোনালোকে কাম দিছে, ফাণ্ডটো তো থাকিব লাগিব। আপোনালোকে 3000 কোটি টকাৰ যিটো বোজা দিছে, বহুতে কণ্ট্ৰেক্টৰ এতিয়া হাইকোৰ্টত কেছ দিছে, এতিয়া সেইটোৰ দায়িত্ব আপোনালোকে গ্ৰহণ কৰিব নেকি? এইটো ফাণ্ড নথকাকৈ আপোনালোকে যে কামবিলাক ৱৰ্ক অৰ্ডাৰবিলাক দিছে, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিছে, তো আপোনালোকৰ কোনো প্লানিং নাই, ছিষ্টেমেটিক কোনো কাম কাজ কৰা নাই আপোনালোকে, আৰু এতিয়া আপোনালোকে বৰ্তমানৰ চৰকাৰক দুখী আছে। তো এইবিলাকে কুৱেশ্যন আপোনালোকৰ ওপৰত যে বহুতখিনি এইখিনি যিটো আমি এতিয়া অডিট কৰাই আছোঁ,
অডিটত বহুতখিনি তথ্য ওলাই আহি আছে যে বহুতখিনি কাম যিটো হোৱা নাই সেইটোৰ বিল ভাউচাৰবিলাক আপোনালোকে বা আপোনালোকৰ যিটো কৈ আছে যে আপোনালোকৰ কণ্ট্ৰেক্টৰবিলাকে যাক আপোনালোকে দায়িত্ব দিছিলে বা কাম দিছিলে তেখেতসকলে কাম নকৰাকৈ যে বিল ভাউচাৰ জমা দিছে আমি যেতিয়া ফিল্ডত যাওঁ ভেৰিফাই কৰোঁ তাত কোনো কাম হোৱা নাই তেনেকুৱা ধৰণৰ কমচে কম 7টা ডিপাৰ্টমেণ্টৰ পৰা আমি 900 কোটি টকাৰ তেনেকুৱা আমি কেলেংকাৰী পাইছোঁ যিটো মানে আপোনালোকে চৰকাৰত থাকিলে ভুৱাভাৱে কাৰণ বা আপোনালোকৰ নিজৰ হয়তো অতিথিক নিজৰ আপোনালোকৰ মানুহক নিজৰ কণ্ট্ৰেক্টৰবিলাকক আপোনালোকে সেইখিনি টকা দিলে হয় বা তাতে আপোনালোকৰে কিবা এটা চামিল কিবা এটা মতমেল ভিতৰত এটা ভাল এটা আপোনালোকৰ তালমিল আছিলে তো এইখিনিয়ে কথা আমি ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনালোকৰ নিজৰ যিটো দুখ নিজৰ যিটো আপোনালোকে ছিষ্টেমটোক যে ইমান বেয়া কৰি দিছে ইমান যে ইয়াত কৰাপশ্যন হৈছে ইয়াত যে ইমান পাব্লিকৰ পাব্লিকৰ ৰাইজৰ টকা পইচা মিছইউজ হৈছে সেইখিনিৰ দায়িত্ব কোনে ল'ব সেইখনৰ জবাবদিহি কোনে হ'ব আপোনালোকে হ'ব লাগিব সেইখন আপোনালোকে আগত ক্লিয়াৰিফাই কৰক যে ক'ত কেনেকুৱা মিছইউজ হৈছে সেই টকাবিলাক তেতিয়া আপোনালোকৰ প্ৰশ্ন সোধাত তেতিয়া আমি ভাবিম যে সঁচাকৈ আপোনালোকে যোগ্য যে আপোনালোকৰ নিজৰ যিটো দাগ আপোনালোকে ধুই লৈছে তাৰপিছত আমাক কুৱেশ্যন কৰক তেতিয়া আমি ভাবিম যে সঁচাকৈ আপোনালোকে কুৱেশ্যন কৰাৰ অধিকাৰ আছে আৰু বিশেষকৈ আপোনালোকে যিটো কৈ আছে যে আমাৰ বিভিন্ন আমাৰ ইয়াত ex-NDFB যিসকল আছে তেখেতসকলক হেনো বৰ্তমান চৰকাৰে কোনো গুৰুত্ব প্ৰদান কৰা নাই কিন্তু BTR ৰেকৰ্ডৰ যিটো ক্লজ আমি এটাকৈ যিটো ইমপ্লিমেণ্ট হৈ আছে তাৰ ভিতৰৰ পৰা বিশেষকৈ ex-NDFB সকলক লৈ আমি ক'ব বিচাৰিছোঁ যে বহুতখিনি কেছ অলৰেডি ডিছপ'জ কৰা হৈছে বহুতখিনি কেছ অলৰেডি ডিছপ'জ কৰা হৈছে বহুতখিনি কেডাৰ্ছক অলৰেডি ৰিহেবিলিটেট কৰা হৈছে কাৰণ তেখেতসকলক অলৰেডি 4 লাখ ৰুপিজকৈ 4 লাখ টকাকৈ অলৰেডি তেখেতসকলক দিয়া হৈছে আৰু বিশেষকৈ আপোনালোকক এইখিনি কথা জনাবলৈ মই সুখী হৈছোঁ যে আমাৰ চৰকাৰে চেষ্টা কৰি আছে যে আমাৰ ইয়াত আপোনালোকৰ সময়ৰ পৰাই আনএমপ্লয়মেণ্ট যে বহুত বাঢ়ি গৈছিল বহুত মানুহক আপোনালোকেও কোনো চাকৰি দিব নোৱাৰিলে বহুত ল'ৰা ছোৱালীবিলাক গ্ৰেজুৱেট হৈ তেখেতসকলে পঢ়া শুনা কৰি শিক্ষিত হৈ একো চাকৰি বাকৰি পাব নোৱাৰিলে আমি সেইটোৰ কাৰণে আমাৰ চৰকাৰ ফালৰ পৰা বিভিন্ন ধৰণৰ আমি মিছন লঞ্চ কৰি আছোঁ যাতে সকলোকে আমি সংস্থাপন দিব পাৰোঁ আমি যিটো ওৱান ভোট ওৱান জবৰ কথা যিটো এলিগেশ্যনছ আপোনালোকে আনি আছে আমি জব বুলি এইটো কোৱা নাই যে চৰকাৰী চাকৰিটো বহুত ধৰণৰ হ'ব পাৰে চাকৰিটো চৰকাৰীও হ'ব পাৰে বেচৰকাৰীও হ'ব পাৰে মুঠতে আপুনি যেতিয়া সেলফ এমপ্লয়েড হৈ গ'ল আপুনি এটা চাকৰিৰ নিচিনাই হৈ গ'ল আমি সেই সেলফ এমপ্লয়মেণ্টটো আমি প্ৰমোট কৰিব বিচাৰিছোঁ চাকৰি যিমান আছে সেইটো দিয়া হ'বই কিন্তু তাৰ বাহিৰে আমি সেলফ এমপ্লয়মেণ্ট যিটো প্ৰমোট কৰিবলৈ গৈ আছোঁ তাৰ ভিতৰত আমাৰ পিগ মিছন বড়োলেণ্ড পিগ মিছন এটা ডাঙৰ মিছন ড্ৰিম মিছন এটা লঞ্চ কৰা হৈছে যাৰ জৰিয়তে বহুত হাজাৰ আমাৰ দুখীয়া পৰিয়ালবিলাকে লাভান্বিত হ'ব এই পিগ মিছনৰ জৰিয়তে আমাৰ ফালৰ পৰা আমি বড়োলেণ্ড স্কিল এমপ্লয়মেণ্ট এণ্ড এণ্টাৰপ্ৰেনাৰশ্বিপ ডেভেলপমেণ্ট মিছন আমি লঞ্চ কৰিছোঁ যাৰ জৰিয়তে বহুত আমাৰ যিমান বেকাৰ ল'ৰা ছোৱালীবিলাক আছে আনএমপ্লয়ড হৈ আছে তেখেতসকলক স্কিল ডেভেলপমেণ্টৰ ট্ৰেইনিঙৰ জৰিয়তে কি ধৰণে তেখেতসকলে সেলফ এমপ্লয়েড হ'ব কি ধৰণে তেখেতসকলে স্বাৱলম্বী হ'ব নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিব সেইখিনি আমি কাম কৰিবলৈ আৰম্ভ কৰিছোঁ আমাৰ ইয়াত এতিয়া মাছৰুম মিছন হৈছে কাৰণ আমাৰ ইয়াৰ পৰা বহুত মাছৰুম কাল্টিভেশ্যন হয় কিন্তু সেই ফাৰ্মাৰ্ছবিলাকক আমি কেতিয়াও আগত প্লেটফৰ্ম দিয়া নাছিলোঁ আমি সেই ফাৰ্মাৰ্ছবিলাককো প্লেটফৰ্ম দিম এইখন মিছনৰ জৰিয়তে আৰু আমি প্ৰমোট কৰিম যাতে আকৌ বেছি ফেমিলি যিটো দৰিদ্ৰ পৰিয়ালবিলাক যাতে এইটোৰ লগত জড়িত হ'ব পাৰে যাতে সঁচাকৈ যিটো প্ৰত্যেক পৰিয়ালক যাতে আমি লাভান্বিত কৰিব পাৰোঁ তেনেকুৱা আমাৰ ষ্টেপ বাই ষ্টেপ এইটোতো জাষ্ট 17 মাহ হৈছে আৰু 3.5 বছৰ কমচে কম আমাৰ হাতত আছে বহুতখিনি তেনেকুৱা কাম কৰিবলৈ গৈ আছোঁ যাৰ জৰিয়তে প্ৰত্যেকখন গাঁৱত প্ৰত্যেকখন পৰিয়াল লাভান্বিত হ'ব এইটো আপোনালোকক কৈছোঁ আৰু এই 5 বছৰ ভিতৰত আপোনালোকে চাই থাকক নিশ্চিত ৰূপে গোটেইখিনি জাতি জনগোষ্ঠীৰ মানুহ লাভান্বিত হ'ব আৰু চবতকৈ ভাল কথা এইটোৱেই ক'ব বিচাৰিছোঁ আপোনালোকৰ জৰিয়তে যে সব ৰাইজে আশা কৰে এটা গুড গভৰ্নেন্স এটা ভাল চৰকাৰ যাতে হয় যি চৰকাৰে ৰাইজক সেৱা কৰে ৰাইজক প্ৰাধান্য দিয়ে আৰু আমাৰ চৰকাৰখনে সেইটোৱে চেষ্টা কৰি আছে আৰু সেইকাৰণে নহ'লে আমি অডিট কিয় বহাম এতিয়া আমি অডিট বহাইছোঁ এইটোৰ কাৰণে যে কিমান টকা আমাৰ সঁচাকৈ সঠিকভাৱে ৰাইজৰ কাৰণে ব্যৱহাৰ হৈছে আৰু কিমান অপব্যৱহাৰ হৈছে কিমান মিছইউজ হৈছে আৰু এই অডিটৰ জৰিয়তে আমি নিজকেও সাৱধান কৰি আছোঁ যে আমি কেতিয়াও কৰাপশ্যনত যাব নালাগে আমি সঠিকভাৱে ৰাইজৰ কাৰণে সেই টকাখিনি আমি ব্যৱহাৰ কৰিব লাগে আৰু বিশেষকৈ আপোনালোকে জানে যে যোৱা 17 বছৰত যিকোনো জাতি জনগোষ্ঠীৰ মানুহে সদায় ভয় এটা
ভাৱত এটা আতংকিতভাৱে তেখেতসকলে জীৱন যাপন কৰিব লগা হৈছিলে কোনো শান্তি নাছিলে ইয়াত আৰু আগৰ চৰকাৰখনে ইচ্ছা কৰিলে সঁচাকৈ এটা ভাল শান্তি এটা পৰিৱেশ আনিব পাৰিলেহেঁতেন কাৰণ গোটেইখিনি পাৱাৰ আমি জানো বহুত ক্ষমতা এটা চৰকাৰৰ ওপৰত থাকে কিন্তু আগৰ চৰকাৰখনে কেতিয়াও সেইটো চেষ্টা নকৰিলে যে আমাৰ বিটিআৰ অঞ্চলত বা বিটিচি অঞ্চলত এটা শান্তিময় পৰিৱেশ যাতে হোক আৰু বৰ্তমান আপোনালোকে চাইছে যে চৰকাৰৰ কাম যিটো কৰিব লগা আছিল সেইটো কিন্তু চৰকাৰত নাথাকিও আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এফচুৰ নেতৃত্বত আমাৰ যিটো এক্স NDAB বৰ্তমান যিবিলাক লিডাৰ আছে আমাৰ লগতো জড়িত হৈ আছে তেখেতসকলৰ নেতৃত্বত আমাৰ এটা শান্তি চুক্তি হৈ গ'ল আমাৰ অসম চৰকাৰৰ লগত ভাৰত চৰকাৰৰ লগত আৰু সেইটোৰ কাৰণে আমি বিশেষ ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱলৈ আমাৰ ভাৰতৰ যি আমাৰ গৃহমন্ত্ৰী আমাৰ অমিত শ্বাহ ডাঙৰীয়ালৈ আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ তেখেতসকলৰ সহায় সহযোগিতাত আমাৰ এখেতসকলৰ প্ৰচেষ্টাত আমাৰ এটা শান্তি চুক্তি হ'বলৈ সক্ষম হ'লোঁ আৰু আপোনালোকে চাবলৈ পাইছে যে বৰ্তমান যি চৰকাৰ আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত এইখন চৰকাৰে কেতিয়াও এতিয়া অহিংসা বা আমাৰ কেতিয়াও এতিয়া হিংসা যিটো ভাইলেন্স সেইটো কেতিয়াও মানে এতিয়া ছাপোৰ্ট কৰা নাই আপোনালোকে চাইছে যে এই শান্তি চুক্তি হোৱাৰ পিছতো দুইবাৰমান আমাৰ ল'ৰাবিলাকে যিবিলাকে বাহিৰত ওলাই আহিছিল জংগলৰ পৰা তেখেতসকল আকৌ ঘূৰি গৈছিল উভতি গৈছিল এইটো কোনে পঠাইছে আমি ভালকৈ বুজিব পাৰিছোঁ কোনে উচতনি দিছে কোনে ছাপোৰ্ট কৰিছে আপোনালোকে সকলোৱে এইটো আমাক কোৱাৰ দৰকাৰ নাই সকলো ৰাইজ এতিয়া অৱগত কোনে তেখেতসকলক উচতনি দি ছাপোৰ্ট দি কিনি তেখেতসকলক পঠাইছিল কাৰণ আমাৰ বৰ্তমান চৰকাৰে এতিয়া শান্তিময় পৰিৱেশ এটা বিচাৰিছে আৰু এইখন চৰকাৰৰ যে দক্ষতা আছে কেপাচিটি আছে কোৱালিটি আছে সেইটো প্ৰমাণিত হ'ল কাৰণ দুবাৰ তেখেতসকলক আকৌ জংগলৰ পৰা আকৌ ঘূৰি অনা হ'ল সেইটো এটা ডাঙৰ ছাকচেছ আৰু বিটিআৰবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ বাণী যে সঁচাকৈ এটা শান্তিময় পৰিৱেশ পাবলৈ আজি আমি সক্ষম হৈছোঁ আৰু বিশেষকৈ এইটোৱে ক'ব বিচাৰিছোঁ আপোনালোকক যে আপোনালোকে যিকোনো দেশ যিকোনো এৰিয়া আপোনালোকে য'ত মানে ভাইলেন্স হৈ থাকে তাতে আপোনালোকে চাব যে সেই জায়গাটোত কেতিয়াও উন্নতি হ'ব নোৱাৰে কেতিয়াও প্ৰগতি হ'ব নোৱাৰে আৰু সেইটোৱে হৈ আছিল আমাৰ বিটিআৰত কিন্তু এতিয়া য'ত ডাঙৰ মানুহে কৈছে য'ত শান্তি নাই তত প্ৰগতি বা উন্নতি নহয় তো এতিয়া আমি শান্তি আনিবলৈ সক্ষম হৈছোঁ আমি সিস্টেমটো ঠিক কৰিবলৈ যত্ন কৰি আছোঁ চৰকাৰ হিচাপে সফা কৰিবলৈ নিকা এটা চৰকাৰ চলাবলৈ যত্ন কৰি আছোঁ সিস্টেমত এতিয়া মোটামুটি মেকানিজমবিলাক আমাৰ চৰকাৰ হৈ এতিয়া আমি অলৰেডি বনাইছোঁ এই 17 মাহত আমি যি ঠিক কৰিব লাগে মোটামুটি এটা ট্ৰেকত আনিছোঁ এতিয়া হৈছে উন্নতি বা প্ৰগতি কাম কৰাৰ কাৰণে এটা সময় এটা সুযোগ আৰু সেইকাৰণে আমি আহ্বান জনাম যে যিখিনি ঠিক কৰিব লাগিছিল আমাৰ ইয়াত যে শান্তি পৰিৱেশ আনিব লাগিছিল সেইটোও আহি গ'ল আমাৰ চৰকাৰ সক্ষম হৈছে দ্বিতীয়তে হ'ল যি চৰকাৰৰ সিস্টেম আৰু মেকানিজম যিটো ঠিক কৰিব লাগিছিল সেইটো আমি এতিয়া ঠিক কৰিলোঁ আৰু এতিয়া আগৰ নিচিনা COVID-19 তেনেকুৱা মহামাৰীও নাই এটা ভাল পৰিৱেশ পাইছোঁ টকা পইচা আমাৰ CM ছাৰে কৈছে জুন মাহৰ পিছত এটা ভাল ফ্ল' হ'ব বা আমি পাবলৈ সক্ষম হ'ম আৰু নিশ্চিত ৰূপে আপোনালোকে চাব যে জুন মাহৰ পিছত যিখিনি কাম আৰম্ভ হ'ব প্ৰগতিৰ কাম উন্নতিৰ কাম গোটেই বিটিআৰবাসী ৰাইজে চাব আৰু বহুত ধুনীয়া কাম হ'ব এই 5 বছৰৰ ভিতৰত এই 5 বছৰৰ ভিতৰত আপোনালোকে চাব যে যোৱা 17 বছৰত যিটো কাম হোৱা নাই নিশ্চিত ৰূপে আপোনালোকে চাবলৈ পাব যে এই 5 বছৰত বৰ ধুনীয়া কাম হৈছে মই এটা পইণ্ট আমাৰ MLA সাহেবে মোক অনুকিয়াই দিছে বা তেনেকুৱা বহুত কাম হৈছে যিটো মই আপোনালোকৰ সন্মুখত দাঙি ধৰা নাই কিন্তু এইটো দৰকাৰ আছে যে আমাৰ বিটিআৰ চৰকাৰ হিচাপে আমি এতিয়া গুৰুত্ব দিছোঁ যে যিবিলাক ভাল ল'ৰা ছোৱালী বিশেষকৈ দুখীয়া পৰিয়ালৰ ল'ৰা ছোৱালী তেখেতসকলক যাতে আমি ছাপোৰ্ট বেকআপ বা এছিষ্টেঞ্চ দিব পাৰোঁ বহুতৰ মনত আকাংক্ষা থাকে যে ময়ো এটা ACS অফিচাৰ হ'ম ময়ো এটা ভাল প্ৰফেশ্যনেল হ'ম তো তেনেকুৱা ধৰণৰ ইঞ্জিনিয়াৰ হ'ম বা ডক্টৰ হ'ম তেনেকুৱা ধৰণৰ তেখেতসকলৰ সপোন থাকে কিন্তু টকা পইচাৰ অভাৱত তেনেকুৱা কোচিঙৰ অভাৱত তেখেতসকলে যাব নোৱাৰে বা এণ্ট্ৰেন্স এক্সামত পাছ কৰিব নোৱাৰে আৰু সেইটোৰ কাৰণে আমাৰ চৰকাৰ ফালৰ পৰা এতিয়া সুপাৰ 50 বুলি এটা মানে আমি এটা আঁচনি আমি লঞ্চ কৰিছোঁ যাৰ জৰিয়তে 50 জন আমাৰ ল'ৰা ছোৱালীবিলাকক আইডেণ্টিফাই কৰা হ'ব আৰু তেখেতসকলক স্পেচিয়েল ফ্ৰী অফ কষ্ট থকা মেলা খোৱা আৰু এই কোচিং ফ্ৰী অফ কষ্ট তেখেতসকলক দিয়া হ'ব আৰু কোচিং দিয়াৰ পিছত তেখেতসকলক প্ৰিপেয়াৰ কৰা হ'ব সেই কম্পিটিটিভ এক্সামছত চামিল হ'বলৈ আৰু তেখেতসকলে নিশ্চিত ৰূপে আমাৰ বিশ্বাস যে এই 50 জনৰ পৰা বহুতখিনি ল'ৰা ছোৱালীয়ে নিজৰ যিটো মানে অভিজ্ঞতা নিজৰ যিটো মানে স্কিল নিজৰ যিটো জ্ঞান তেখেতসকলে পাব
কম্পিটিটিভ এক্সামছত প্ৰিপেয়াৰ হ'বলৈ এপিয়াৰ হ'বলৈ আৰু এটা এটেম্পটত নোৱাৰিলে আমি জানো যে ছেকেণ্ড এটেম্পটত ল'ব পাৰিব এই 50জন প্ৰত্যেক বছৰে এই ইনিচিয়েটিভটো লোৱা হ'ব আৰু সেই 50জন যিটো ষ্টুডেণ্ট তেখেতসকলক এটা প্লেটফৰ্ম দিয়া হ'ব যাতে আমাৰ পৰা ভাল যাতে বিউৰ'ক্ৰেটছ হ'ব পাৰে ভাল চাইণ্টিষ্ট হ'ব পাৰে ভাল ডক্টৰছ হ'ব পাৰে ভাল ইঞ্জিনিয়াৰ্ছ হ'ব পাৰে আৰু আমাৰ বিটিআৰ একৰ্ডৰ জৰিয়তে বিভিন্ন যি অনুষ্ঠান প্ৰতিষ্ঠানবিলাক যিটো আছে সেইবিলাকৰ অলৰেডি ফাউণ্ডেশ্যন ষ্ট'নবিলাক লে কৰা হৈ গ'ল কেইটামান কাম আৰম্ভ হৈছে কোভিডৰ কাৰণে ফাণ্ড ক্ৰাইচিছ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰো আছিলে ষ্টেট গভৰ্ণমেণ্টৰো আছিলে কেইটামান কাম অলপ ফাণ্ডিঙৰ অলপ সেইকাৰণে শ্ল' হৈছিল কিন্তু এতিয়া অলৰেডি আমাৰ এটা ভাল পৰিৱেশ পাইছোঁ ধুনীয়াকৈ চব কাম হৈ যাব সৰ্বশেষত আমাৰ ফালৰ পৰা এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে আমি এতিয়া ককলাবাৰীত সমষ্টি হিচাপে যিটো বাই ইলেকশ্যন যিটো এতিয়া হ'বলৈ গৈ আছে অহা 8 জুন তাৰিখে যিটো বাই ইলেকশ্যন হ'বলৈ গৈ আছে আমি ককলাবাৰী সমষ্টিবাসী ৰাইজক আমাৰ হৈ আমি আহ্বান জনাব বিচাৰিছোঁ বিনম্ৰ আহ্বান জনাব বিচাৰিছোঁ যে আপোনালোকে যিটো BPF ৰলে যিটো প্ৰপেগাণ্ডা যিটো ভুৱা এলিগেশ্যনছ আমাৰ ওপৰত আনি আছে সেইটো আপোনালোকে নিশ্চিত ৰূপে এই প্ৰেছ মিডিয়াৰ জৰিয়তে আপোনালোকে বুজি পাইছে জানিছে আপোনালোকে নিজেই যদি কোনবাই নাজানে এই তথ্যকেইটা যিটো আমি গাই দিছোঁ প্ৰেছ মিডিয়াৰ জৰিয়তে আমাক এপ্ৰ'চ কৰিব পাৰিব আমি আহিছোঁ ইয়াত যাতে আপোনালোকক আমি দেখুৱাব পাৰোঁ ক'ত কি কাম হৈ আছে কি কাম হোৱা নাই আৰু লগতে এইখিনিয়ে আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ BJP GSP UPPL দল মিলি যি কেণ্ডিডেটক আমি প্ৰক্ষেপ কৰিছোঁ মাননীয় মণ্টু বড়ো ডাঙৰীয়া তেখেত সঁচাকৈ এটা ভাল এটা মই কম প্ৰতিভাশালী এজন যুৱক তেখেতে ছ'চাইটিৰ কাৰণে সমাজৰ কাৰণে এই সমষ্টিবাসী ৰাইজৰ কাৰণে এটা কাম কৰাৰ এটা মানে তেখেত আকাংক্ষা আছে ডিজায়াৰ আছে আৰু তেখেত অলৰেডি যোৱা ইলেকশ্যনত আমাৰ যেতিয়া ইয়াৰ পৰা আমাৰ চিফ মহোদয় প্ৰমোদ বড়ো ডাঙৰীয়া জিকি গৈছিলে তেতিয়া তেখেত ইনচাৰ্জ আছিলে এইখন সমষ্টিৰ আৰু ভাল তেখেতৰ এটা এক্সপিৰিয়েঞ্চ আছে নলেজ আছে অলৰেডি তেখেতে ঘূৰি চাইছে যে কি সমস্যা আছে ৰাইজে কি বিচাৰে গোটেইখিনি কথা তেখেতে জানে আৰু সেইকাৰণে মই অনুৰোধ জনাম আমি সকলোৱে অনুৰোধ জনাই আছোঁ বিনম্ৰ অনুৰোধ জনাই আছোঁ যাতে মণ্টু বড়ো ডাঙৰীয়া দেৱক যিজন আমাৰ ট্ৰেক্টৰ চিহ্নৰ তেখেতে থিয় দিছে তেখেতক যাতে আপোনালোকে বিপুল ভোটত যাতে জয়যুক্ত কৰে কাৰণ তেখেত এটা চৰকাৰৰ অংগ হ'ব আপোনালোকে তেতিয়া আমাৰ BTC চৰকাৰত তেখেতক আপোনালোকে যেতিয়া পঠাব আপোনালোকে তেখেতক 100% এজন কেণ্ডিডেট হিচাপে ককলাবাৰী সমষ্টিবাসী ৰাইজৰ এটা প্ৰতিনিধি হিচাপে তেখেতক আপোনালোকে সদায় পাব যিকোনো অৱস্থাত তেখেতে হয়তো আপোনালোকে মাতিলে তেখেতে নিশ্চয় উপস্থিত হ'ব কাৰণ তেখেতে বিশেষকৈ তেখেতক দিয়া হৈছে যাতে ককলাবাৰীৰ সমষ্টিবাসী ৰাইজৰ কাৰণে তেখেতে যাতে স্পেচিয়েল ফ'কাছ কৰি তেখেতে যাতে কাম কৰিব পাৰে আৰু এই সুযোগটো যাতে আপোনালোকে দিয়ে সেইখিনিয়ে মই আমাৰ ফালৰ পৰা অনুৰোধ জনাম কাৰণ আমি জানো যে আমাৰ চৰকাৰ যিটো আছে অটুট আছে অহা আমাৰ 3.5 বছৰ অটুট থাকিব চিফ মিনিষ্টাৰ ছাৰ মহোদয়ে স্পষ্টকৈ কৈ দিছে যে আমাৰ যিটো বৰ্তমান এলায়েন্স সেইটো ইনটেক্ট থাকিব 5 বছৰ টাৰ্মটো কমপ্লিট কৰিব বেলেগে কি কওক নকওক বহুতে কৈ আছে BPF-এ কৈ আছে চৰকাৰ ভাঙিব আমি চৰকাৰ গঠন কৰিম কিন্তু কাৰ লগত তেখেতসকলে চৰকাৰ কৰিব কাৰ লগত তেখেতসকলে চৰকাৰ গঠন কৰিব সেইটো কোৱেশ্চনটো চবৰ মনত নিশ্চয় উৎপন্ন হৈছে আৰু সেইকাৰণে আপোনালোকৰ জৰিয়তে এইখিনিয়ে কথা ক'ব বিচাৰিছোঁ যে UPPLৰ লগত যদি নকৰে হ'লে BJPৰ লগত কৰিব লাগিব কিন্তু BJPৰ আমাৰ যিজন মেইন প্ৰধান চিফ মিনিষ্টাৰ দেৱ তেখেতেতো অলৰেডি স্পষ্টীকৰণ দি দিলে মিডিয়াৰ জৰিয়তে যে আমাৰ যিটো বৰ্তমান BJP UPPL GSP চৰকাৰ এইখনেই থাকিব সেইকাৰণে আমাৰ ৰাইজে ভুল বুজিব নালাগে আতংকিত হ'ব নালাগে তেখেতসকলে বহুত বিভ্ৰান্তিমূলক তেনেকুৱা মন্তব্য দি থাকিব আপোনালোকে এতিয়া যিটো আমি প্ৰেছৰ জৰিয়তে যিখিনি মেছেজ আপোনালোকক দিছোঁ আমি ভাবোঁ যে আপোনালোকে নিশ্চিত ৰূপে আপোনালোকে এতিয়া সজাগ হৈছে বা আপোনালোকে কথাখিনি তথ্যখিনি অলৰেডি পাই গৈছে আৰু সেইকাৰণে সৰ্বশেষত এইটোৱে অনুৰোধ জনাইছোঁ যাতে আমাৰ মণ্টু বড়ো দেৱ ডাঙৰীয়াক ট্ৰেক্টৰ চিহ্নত বিপুল ভোটত আপোনালোকে যাতে জয়যুক্ত কৰিব পাৰে সেইখিনি অনুৰোধ থাকিল সকলোলৈ ধন্যবাদ